ৰাইজ এতিয়া কুচিয়া আনিছিলোঁ যে এতিয়া চব মানুহটোৱে বাল্টিঙত পৰা পানী লৈ পিনি জীয়াই থ'ম এইকেইটা কুচিয়াকেইটা যি আছে গোটেইকেইটা চাচোন সাপডালৰ নিচিনা কেনেকৈ মেৰ খাই আছে এগাল সাপ যে নোৰা পাতি থাকে তেনেকুৱাখন লাগিছে চাওক এইয়া পূৰা ধৰফাই আছে এটা ধৰি দেখুৱাই কেইটা আহিলে জানো 6টামান আহিছে ন 6টা আহিছে পূৰা কুচিয়া জালুক দি পিনি পূৰা খাব লাগিব এয়া দেখিছেনে গোটেইকেইডাল মানে সাপৰ নিচিনা লাগি আছে এয়া চাওকচোন ইমান ধুনীয়া লাগিছে দেখিবলৈ যিহেতু মানুহ কম ন এটা এটাকৈ খাই থাকিম আৰু এতিয়া মাছ আছে মাছখিনি আদায় কৰি লওঁ মাছ আদায় হ'বলৈ আৰু 2 দিনমান লাগিব সেইকেইটা মাছখিনি আদায় কৰি লওঁ পূৰা ফ্ৰাই কৰি থৈ দিয়া আছে মাছ সদায় এপিচ দুপিচকৈ খাই আছোঁ মাছখিনি আদায় কৰি লওঁ তাৰপিছতে কুচিয়া খাম এটা এটাকৈ খাম যিহেতু কেজি সস্তা 300 টকা কেজি এয়া চাওকচোন ইমান ধুনীয়া লাগিছে কুচিয়াটো ডাঙৰ নহয় হয় নাই সেইটো মৰিব নেকি হাত দি থৈ দিম নহয় অঁ হাত দি থৈ দিম ইয়াতে ধুনীয়াকৈ খাই থাকিব পাৰি খাই থাকিব চব ইমান ধুনীয়া লাগিছে কুচিয়াকেইডাল ইমানটা চুই আছে কিন্তু মোৰ চুবলৈ ভয় লাগে খাবলৈ কিন্তু ভাল লাগে কুচিয়া খাই কিছুমানে বেয়া পায় কিছুমানে ভাল পায় আৰু এইটো ভিটামিন বস্তু খাব লাগে কুচিয়াৰ টেষ্টটো বোলে এনেকৈ কেঁচাই খাব লাগে হয়নে ৰাইজ ক'বচোন আপোনালোকে জানে যদি কুচিয়াৰ টেষ্টটো বোলে কেঁচাই খালে ভাল কিন্তু খাবলৈ বাৰু নোৱাৰোঁ কুচিয়াৰ টেষ্টটো খাবলৈ বাৰু সেইটো ভাল কিন্তু খাব নোৱাৰোঁ নহয় কুচিয়াৰ টেষ্টটো কেঁচাকৈ খাবলৈ নোৱাৰোঁ এইটো চব ইমান ধুনীয়া লাগিছে তাৰপৰা এইখিনি আদায় হোৱাৰ পিছত আনিম শিঙি মাছ আৰু কাৱৈ মাছ আনিম জীয়া পূৰা জীয়াই থৈ দিম এইটো বাল্টিং আমি আনিয়ে লৈছোঁ আৰু মাছ জীয়াবলৈ সেইটো অকল মাছতে ব্যৱহাৰ কৰোঁ বেলেগত একো ব্যৱহাৰ নকৰোঁ এই আছে ইমান ধুনীয়া লাগিছে এইয়া মানুহজনে দেখুৱাই দিছে এইফালে চাই কোৱা এটা বেয়া হ'ল বস্তুটো সৰু হ'ল জেগাটো আৰু অলপ ডাঙৰ হ'ব দিছিলে কুচিয়াখিনিৰ কাৰণে মোক অকণ দেখুৱাই দিওঁ এইয়া মই এইডাল চব সাপডালৰ নিচিনা লাগিছে অঁ সাপে আৰু চাই থাকিব আপোনালোকে মাছৰ ভিডিঅ' আৰু বহুত মৰম দিছে কুচিয়া ভিডিঅ'টোতো মৰম দিব বুলি আশা কৰিলোঁ আৰু আনিম শিঙি মাছ আনিম কাৱৈ মাছ আনিম জীয়াই পূৰা থৈ দিম জালুকীয়া খাম পূৰা গোটা জালুক আনিম গৰম কৰি পিনি খুন্দনাত খুন্দি পূৰা খাম আৰু জালুক দি পিনি কুচিয়া আৰু লগতে এইটো আম এদাই হ'বলৈ হৈছে যিহেতু আম লৈ আনিছোঁ শেহতীয়া আম পূৰা এয়া শেহতীয়া আম লৈ আনিছোঁ 2 কেজি 100 টকা ন 2 কেজি 100 টকা পূৰা শেহতীয়া আম এইকেইটা আমৰ চাইজটো দেখুৱাই দিম ৰ'ব দেই এইটা আছে ইমানটো খাবলৈ বৰ ধুনীয়া সোৱাদটো যে ইমান ধুনীয়া আছে নহয় মিঠাৰ পৰা 2 কেজি 100 টকা এয়া কাটি এতিয়া খাম আৰু এইখিনি কুচিয়া ইয়াতে চব পায় আপোনালোকে উৰিষ্যাত ভুৱনেশ্বৰত আছে যদি কমেণ্ট কৰি জনাব এড্ৰেছটো কৈ দিম ক'ত পায় জনাসকলে বাৰু জানেই নজনাসকলে এইয়া চাওকচোন কেনেকুৱা কৰি আছে ভাত কেইটামান দি দিয়াচোন ভাত নাই এটাই ভাত বেলেগ কি দিবা এইয়া চব ধুনীয়া লাগিছেনে দেখিলে গোটেইডাল সাপেই আৰু চাওকচোন মুখখন মানুহক পেং কৰিবলৈ বহুত ধুনীয়া চাওকচোন ওপৰলৈ কেনেকুৱা কৰি আছে আহিবলৈ চেষ্টা কৰি আছে পূৰা আহি যাব নি আহিলে কিন্তু এনেকৈ পৰি থাকিলে মই নিজে ভয় খাম ইমান ধুনীয়া লাগিছে চব দেখিবলৈ কেইটা আছে আপোনালোকে কওকচোন বাৰু ইয়াত 6টা আছে 6টাত 1 কেজি 50 গ্ৰাম হৈছে ন 75 গ্ৰাম 1 কেজি 75 গ্ৰাম হৈছে মাত্ৰ 300 টকা 300 টকা দি পিনি ব্ৰইলাৰ মাংস 1 কেজি কিমান দাম 280 টকা ন 280 টকা আৰু 20 টকা এটা দি কুচিয়া অনাটো লাভ আছে ন ব্ৰইলাৰ মাংস যিহেতু ভাল বস্তু নহয় সেইটো ইমান এটা খাব নালাগে আমিও বাৰু 10 দিনৰ মূৰত 15 দিনৰ মূৰত এদিন খাওঁ বাৰু নোখোৱা নহয় এনে একেবাৰে নাখাওঁ সেইটো নহয় খাওঁ এদিন 10-15 দিনৰ মূৰত এদিন খাওঁ কিন্তু এতিয়া বহুত দিন খোৱা নাই মাছ চাছ ওলোৱাৰ পৰা তাৰপৰা এতিয়া পূৰা কুচিয়াকৈ আনি খাম বুলি ভাবিছোঁ এইয়া চব আমাৰ ল'ৰা ভয় খাইছে এইয়া বেছিকৈ চুই নাথাকিব মই থাকিব কুচিয়া নমৰে বাৰু এইটো মাটি দিব লাগিছিলে হয়নে পূৰা এতিয়ালৈ এৰিছোঁ আৰু এইয়া এতিয়া নাখাব একদিন নাখাওঁ মাছ এদাই কৰিলোঁ তাৰপৰা খাম তাৰপৰা আকৌ কুচিয়াটো আনিলোঁ এদাই হ'লে আকৌ আনিম বাৰু জীয়াই থৈ দিম
শিঙি মাছ তাৰপিছতে শিঙি মাছ আৰু কাৱৈ মাছ আনিমগৈ নাম্বাৰ চাম্বাৰ লৈ আনিছোঁ পূৰা ল'ৰাটো যোনজন ল'ৰাই মানে বিক্ৰী কৰে আৰু নাম্বাৰ নানিলেও এতিয়া যাবলৈ দিছে ডাইৰেক্ট পায়ে যাম শিঙি মাছ আৰু কাৱৈ মাছ আনিম কাৱৈ মাছৰ কিমান কৈছে আৰু এই মাছে 600 টকা অঁ কাৱৈ মাছৰ 600 টকা শিঙি মাছৰ 600 টকা মাগুৰ মাছৰ 800 টকা মাগুৰ মাছো পায় মানে চব পায় আৰু সেয়া কামুৰিব নাকামোৱে বাৰু কামোৰে জানো দেখলে চব বস্তুৱে কামুৰিব ন সেয়া হ'ব আৰু কিমান চুই নাথাকা এয়া ড্ৰেছ চেঞ্জ কৰি দিলে গৰম উঠিছে এতিয়ালৈ এৰিছোঁ আৰু বাই বাই